নমস্কাৰ আজপাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে শেষলৈ চাব ভিডিঅ'টো আৰু মন পছন্দৰ কাপোৰযোৰ ধুনীয়াকৈ ল'ব পাৰিব। স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব। আজি থাকিব নুনি কটন মিচিং যোৰা, ধুনীয়া ধুনীয়া কালেকশ্যনছ পাব। আহকচোন আজিৰ কালেকশ্যনসমূহ চাওঁ। কাপোৰৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম স্লেপ কটনৰ পৰা আৰম্ভ কৰিছোঁ। বহুতকেইটা কালাৰ আছে, মই দেখুৱাই যাওঁ। এযোৰ খুলি দেখুৱাইছোঁ এবাৰ। এনেকৈ থাকিব, পিংক আৰু হোৱাইট ফুলৰ বুটা হ'ব আৰু এনেকৈ থাকিব ওপৰলৈ ফুলৰ বুটা হ'ব সৰু সৰু। ধুনীয়া এটা যোৰা মেখেলা। ব্লাউজ পিচটো এইটো থাকিব, ব্লাউজ পিচ হেভিকৈ আহল বহল হয় ব্লাউজ পিচটো। এনেকৈ থাকিব, গোটেই বুটা থাকিব। ইয়াৰে সাইড পাৰি আহিব, সাইড পাৰি কেইটা লগাব লাগিব। ধুনীয়া হয় কালাৰটো বহুত ধুনীয়া। এইকেইটা আহিব সাইড পাৰি, এনেকুৱা ধৰণৰ হ'ব সৰু সৰু সাইড পাৰি। খুব ধুনীয়া পিংক ফুলৰ বুটা হ'ব। সাইড পাৰি কেইটা লগালে বহুত ভাল লাগিব। এনেকৈ যোৰাটো, এইটো কালাৰটো বহুত ধুনীয়া। কালাৰটো লাইট কালাৰ, একুৱা ব্লু কালাৰ। যদি এইটো কালাৰ ভাল লাগে স্ক্ৰীনশ্বট ল'ব, বহুত ধুনীয়া হয়। স্লেপ কটনৰ যোৰা আমাৰ পৰা পাই আছে অনলি 600। বেলেগতকৈ অকণমান বেলেগ, বহুত ধুনীয়া কাপোৰ। আপোনালোকে 900,000 এনেকুৱা প্ৰাইজত পায়। আমাৰ পৰা অনলি 600ত ল'ব পাৰিব। 600 অনলি। ধুনীয়া কালাৰ, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব। নেক্সট এইটো এটা কালাৰ দেখুৱাইছোঁ, ধুনীয়া হয় এইটো কালাৰো। লেভেণ্ডাৰ কালাৰ, বহুত পপুলাৰ কালাৰ। যদি ভাল লাগে স্ক্ৰীনশ্বট ৰাখিব। ইয়াৰ ফুলৰ বুটাবিলাক একেই হয়। এখন চাদৰ আহল বহল হয়, ধুনীয়া সুন্দৰ আহল বহল। এখন চাদৰ গোটেই গাত বুটা হ'ব। এখন চাদৰ। ব্লাউজ পিচটো এইটো আহিব। ব্লাউজ পিচটো হেভি ৱৰ্ক হ'ব, খুবেই ধুনীয়া নতুন ডিজাইনৰ। যদি ভাল লাগে এইটো যোৰা ল'ব পাৰিব। স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব সোনকালে। কালাৰটো খুব ধুনীয়া হয়। মাত্ৰ 600ত আমাৰ পৰা পাই আছে। এইখন মেখেলা, ইমানখিনি ফুলৰ বুটা হ'ব, বহুত ধুনীয়া হয় যোৰাটো। এইটো থাকিব চাইড পটি, 6টা চাইড পাৰি হ'ব, ৰেড আৰু হোৱাইট এনেকৈ ফুলৰ বুটা। খুব ধুনীয়া যোৰাটো। যদি এইটো যোৰা ল'ব বিচাৰে স্ক্ৰীনশ্বট ল'ব। অনলি 600ত পাই আছে। অনলি 600 দেখিছোঁ। ইয়াৰ মই ডিজাইনবোৰ একে, খুলি নেদেখুৱালেও হ'ব, আপোনালোকে ধৰিব পাৰিব নিশ্চয়। এইটো কালাৰো বহুত ধুনীয়া, য়েল্লো কালাৰ হয়। য়েল্লো আৰু ইয়াতে পিংক আৰু হোৱাইট ফুলৰ বুটা থাকিব আৰু সৰু সৰু বুটা থাকিব। এনেকৈ ছেম ডিজাইনৰে হয়। ব্লাউজ পিচটো এনেকুৱা ছেমে হ'ব হেভিকৈ। এইটো যোৰা যদি ভাল লাগে এইটো যোৰাও ল'ব পাৰিব। য়েল্লো কালাৰ, লাইট য়েল্লো কালাৰ। যদি ভাল লাগে ল'ব পাৰিব। অনলি 600, মাৰ্কেটতকৈ আপোনালোকে কম প্ৰাইজত ল'ব পাৰিব। অনলি এটা কালাৰ দেখুৱাইছোঁ, এইটো স্কাই ব্লু কালাৰ, একেই হয়, ফুলৰ ডিজাইনো একে। এইটো কালাৰ দেখুৱাইছোঁ, খুবেই ধুনীয়া হয়, এনেকৈ একে ডিজাইনৰ। যদি ভাল লাগে এইটো স্ক্ৰীনশ্বট ল'ব। মাৰ্কেটতকৈ আপোনালোকে বহুত কম প্ৰাইজত ল'ব পাৰিব। অনলি 600। এইটো যদি কালাৰ ভাল লাগে, স্কাই ব্লু কালাৰ, খুবেই ধুনীয়া হয়। ব্লাউজ পিচটো হেভি থাকিব, চাইড পাৰি থাকিব, ধুনীয়া হয় কালাৰটো। দেখুৱাইছোঁ এইটো পিংক কালাৰ হ'ব। পিংক কালাৰত এনেকুৱা হোৱাইট আৰু গ্ৰীণ ফুলৰ বুটা হ'ব। একে ডিজাইনৰ হয়, একে ডিজাইনৰ। যদি ভাল লাগে সোনকালে স্ক্ৰীনশ্বট ল'ব। স্লেপ কটনৰ খুবেই ধুনীয়া কমফৰ্টেবল যোৰা হয়। ডেইলি ৰাফিউজৰ কাৰণে পিন্ধিব পাৰি। যদি ভাল লাগে এইটো যোৰা পিংক কালাৰ, অনলি 600। এবাৰ দেখুৱাইছোঁ এইটো পিংক, পেৰট গ্ৰীণ কালাৰ হ'ব। পেৰট গ্ৰীণ কালাৰ। এইটো ৰেড আৰু হোৱাইট বুটা হ'ব, একে ফুলৰ বুটা। সেইকাৰণে মই খুলি দেখুওৱা নাই, দুযোৰমান খুলি দেখুৱাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেতিয়াহ'লে দেখি পাব। এইযোৰ খুবেই ধুনীয়া হয়, অনলি 600। নেক্সট আৰু এইটো দেখুৱাইছোঁ, এইটো খুবেই ধুনীয়া এটা কালাৰ, পিচ কালাৰ, মচুৰ কালাৰ হ'ব। এনেকুৱা ধৰণৰ ফিৰোজা ব্লু আৰু হোৱাইট ফুলৰ বুটা হ'ব, এনেকুৱা ধৰণৰ। এইটো এটা যোৰা। গোটেইখিনি কালাৰে মই দেখুৱাইছোঁ আজি। এনেকৈ যদি ভাল লাগে সোনকালে স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব। অনলি 600ত স্লেপ কটনৰ যোৰা, খুবেই ধুনীয়া, হেভি ব্লাউজ পিচ হ'ব। ভাল লাগিলে স্ক্ৰীনশ্বট। এইটো খুবেই ধুনীয়া এটা কালাৰ, বহুত ধুনীয়া কালাৰ, চি গ্ৰীণ কালাৰ। কেমেৰাত হয়তো পিকচাৰটো অলপ বেলেগ আহিছে, ফিৰোজা গ্ৰীণ এনেকুৱা ধৰণৰ কালাৰ আহিছে, কিন্তু এইটো হ'ব চি গ্ৰীণ কালাৰ। ধুনীয়া ব্লু আৰু হোৱাইট ফুলৰ বুটা হ'ব।
একে ডিজাইন, সেইকাৰণে মই খুলি নেদেখুৱা, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এখন চাদৰ, ব্লাউজ পিচ হেভি হ'ব, এখন মেখেলা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব। এইটো কালাৰো বহুত ধুনীয়া হয়, অনলি 600। আহিছোঁ এনেকুৱা ধৰণৰ, বহুতেই বিচাৰি আছে, ধুনীয়া ঠাণ্ডা ছিজন স্পেচিয়েল ধুনীয়া ছিংগল মেখেলা, এনেকুৱা ধৰণৰ বিচাৰি আছে ছিংগল মেখেলা, অনলি 450, 450 টকা। মাল্টি কালাৰ ফুলৰ বুটা হ'ব। আৰু ইয়াৰ লগত যদি আপোনালোকে কেঁচা পাটৰ চাদৰ ল'ব বিচাৰে মিলাই পেলাই, এনেকৈ কেঁচা পাটৰ চাদৰ লগত যদি মিলাই পেলাই ল'ব বিচাৰে, পিয়'ৰ হেণ্ডলুম কেঁচা পাটৰ ছিংগল চাদৰ, এনেকৈ দুটা মেখেলাৰ পটি থাকিব, এনেকৈ পিয়'ৰ ছিংগল কেঁচা পাটৰ চাদৰ যদি মিলাই ল'ব বিচাৰে আপোনালোকে 1100ত ল'ব পাৰিব। ছিংগলকৈ ল'লে কেঁচা পাটৰ চাদৰ 700, আৰু মেখেলাখন যদি ছিংগলকৈ ল'ব বিচাৰে তেতিয়াহ'লে 450, 450 টকাত ল'ব পাৰিব। আৰু একেলগে ল'লে আপোনালোকে অনলি 1100ত ল'ব পাৰিব। এইখন ব্লেকত দেখুৱাইছোঁ, মই মেখেলাৰ কালাৰবোৰ ধৰি দিম, আপোনালোকে যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব। এনেকৈ মাল্টি কালাৰৰ ফুলৰ বুটা হ'ব। এইখন মেখেলা ব্লেকত দেখুৱাইছোঁ, ইয়াৰ পিছত ব্লু এখন দেখুৱাইছোঁ, এইখন ব্লুত আহিব, মাল্টি কালাৰ ফুলৰ বুটা ব্লুত দেখুৱাইছোঁ। আপোনালোকে মিলাই যদি ল'ব বিচাৰে ছিংগল চাদৰৰ লগত ল'ব পাৰিব। এইখন এখন গ্ৰীণত দেখুৱাইছোঁ, এইখন ধুনীয়া গ্ৰীণ কালাৰ, এইখন গ্ৰীণ কালাৰ, মাল্টি কালাৰ ফুলৰ বুটা আহিব। এইখনত আহিব পাৰ্পল, পাৰ্পল হ'ব এইখন, খুব ধুনীয়া এটা কালাৰ। যদি ভাল লাগে এনেকুৱা ছিংগল মেখেলা অনলি 450, আৰু ইয়াৰ লগত কেঁচা পাটৰ চাদৰ আপোনালোকে মিলাই ল'ব পাৰিব। চাদৰ দেখুৱাইছোঁ, এনেকৈ মিলাই যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব, ছিংগলকৈ ল'লেও ল'ব পাৰিব। কাৰণ হাতে বোৱা কেঁচা পাটৰ চাদৰ ছিংগল এখন দেখুৱাইছোঁ, চকলেট কালাৰত, খুব ধুনীয়া পাৰি, চকলেট কালাৰ পাৰি, আৰু ফুলৰ বুটা আহিব এনেকৈ। আৰু ইয়াৰে দুটা মেখেলাত লগাব পাৰিব, পটি থাকিব। যদি ল'ব বিচাৰে এনেকৈ ল'ব পাৰিব, মেখেলাৰ লগত মিলাই ল'লেও ল'ব পাৰিব, অনলি 700 ছিংগলকৈ ল'লে। এইখন দেখুৱাইছোঁ ব্লু কালাৰত, ব্লু কালাৰ পাৰি আৰু ফুলৰ বুটা আহিব, এনেকৈ ব্লু কালাৰত মিলাই ল'লে ল'ব পাৰিব। দুটা পাৰি আহিব, ছিংগল মেখেলাত লগাব বিচাৰিলে আপোনালোকে লগাব পাৰিব। দুটা পাৰি আহিব, হেণ্ডলুম কেঁচা পাটৰ ছিংগল চাদৰ হয়, যদি ল'ব বিচাৰে এনেকৈ ল'ব পাৰিব মিলাই, অনলি 700 ছিংগলকৈ ল'লে। কালাৰ ছিংগল চাদৰ পাব, ইয়াৰে কালাৰ পাব, আৰু এইকেইটাই মই দেখুৱাই দিছোঁ। এখন অৰেঞ্জ কালাৰ পাৰি আৰু ফুলৰ বুটা আহিব, আৰু দুটা মেখেলাত আহিব। যদি ভাল লাগে ল'ব পাৰিব, অনলি 700। হাতে বোৱা কেঁচা পাটৰ হয়, পিয়'ৰ। এইবাৰ লৈ আহিছোঁ কটন নুনিৰ যোৰা, বহুত ধুনীয়া হয়, বিয়া ছিজন চলি আছে, আপোনালোকে ল'ব পাৰিব ধুনীয়াকৈ, খুবেই ধুনীয়া। এইটো যোৰা কটন নুনি হয়, পিয়'ৰ হেণ্ডলুম কটন নুনি হয়, আৰু দিয়া ডিজাইনৰ পাব, সূতা ফুলৰ ৱৰ্ক, ৰাণী পিংক সূতাৰে কাম কৰা, বহুত ধুনীয়া পিয়'ৰ কটন নুনি। যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব, খুবেই ধুনীয়া এটা যোৰা। আৰু ইয়াৰে ছাইড পাৰি আহিব ধুনীয়াকৈ, ছাইড পাৰি 6টা এনেকৈ থাকিব, ৰাণী পিংক সূতাৰে কাম কৰা, বহুত ধুনীয়া লাগিব যোৰাটো। এইখন মেখেলা দেখুৱাইছোঁ, মেখেলাখনো ধুনীয়া দিয়া ডিজাইনৰে থাকিব, এনেকৈ মেখেলাখন সুন্দৰ আহল বহল হয়। এখন মেখেলা, ফুলৰ বুটাখিনিও ধুনীয়াকৈ উজ্জ্বলকৈ ফুটি উঠিছে। আৰু ইয়াৰে আহিব এটা চিম্পল ব্লাউজ পিচ, এইটো আহিব ব্লাউজ পিচ। যদি কাপোৰযোৰ ভাল লগা যোৰাৰ ভিতৰত পৰে স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব। ইয়াৰ মূল্য আপোনালোকে অনলি 2050 ৰুপিছত আমাৰ পৰা ল'ব পাৰিব, অনলি 2050 ৰুপিজ, 2050 টকাত ল'ব পাৰিব। আপোনালোকে মাৰ্কেটতকৈ কম প্ৰাইজত ল'ব পাৰিব। এযোৰ ৰাখি দিছোঁ। এইবাৰ দেখুৱাইছোঁ, এইটো খুবেই ধুনীয়া হয়, ৱাইন কালাৰত, ডাৰ্ক হ'ব কালাৰটো, ব্লেক কালাৰ নহয়, ৱাইন কালাৰ, খুব ধুনীয়া, ডুৱেল টোনছ আছে কাপোৰযোৰ। মিহি মিহি সৰু ফুলৰ বুটা হ'ব এনেকৈ, আৰু ৰাণী পিংক আৰু হোৱাইট ফুলৰ বুটা কৰি দিয়া হৈছে, ধুনীয়া যোৰা এটা। কটন নুনিৰ যোৰা বহুত ভাল পাব পিন্ধি, হাতে বোৱা কটন নুনি, খুব ধুনীয়া এটা যোৰা। এনেকৈ চাদৰখন আহল বহল আৰু সৰু এনেকৈ বুটা থাকিব, পিংক আৰু হোৱাইট ফুলৰ বুটা থাকিব গাত, ডুৱেল টোনছ আহিছে কাপোৰযোৰ, খুবেই ধুনীয়া এটা যোৰা। আৰু মেখেলাখন দেখুৱাই দিছোঁ, মেখেলাখনো ঠিক তেনেকুৱাই হ'ব, এনেকৈ ফুলৰ বুটাখিনি দিয়া হৈছে, ধুনীয়া ষ্টেণ্ডাৰ্ড এটা যোৰা, বহুত ভাল লাগিব এইটো যোৰা। ইয়াৰো ব্লাউজ পিচটো চাওক, আৰু স্পেচিয়েলি বহুত ধুনীয়া হয়, এনেকৈ আহিব ব্লাউজ পিচটো। এইটো সম্পূৰ্ণ ব্লাউজ পিচটো ৱাইন কালাৰত হ'ব,
এইটো আহিব ব্লাউজ পিচ আৰু সাইড পাৰি এইকেইটা 6টা সাইড পাৰি থাকিব হোৱাইট ফুলৰ বুটা হ'ব যদি এইটো যোৰা ল'ব বিচাৰে সোনকালে স্ক্ৰিনশ্বট লৈ পঠিয়াই দিব স্পেশালি ধুনীয়া এটা কটন ননি যোৰা হয় যদি ভাল লাগে এইটো যোৰা স্ক্ৰিনশ্বট লৈ পঠিয়াই দিব ইয়াৰ মূল্য মাত্ৰ 2050 रुपीस 2050 টকাত ল'ব পাৰিব আৰু এযোৰ লৈ আহিছোঁ এযোৰ আকৌ এবাৰ লৈ আহিছোঁ খুবেই ধুনীয়া ষ্টেণ্ডাৰ্ড হয় এইটো ট্ৰেডিশনেল ডিজাইনৰ দিয়া হৈছে খুব ধুনীয়াকৈ এইটো গ্ৰে ব্লেক কম্বিনেশ্যন বহুত ধুনীয়া এটা যোৰা দেখুৱাই দিওঁ এবাৰ এখন চাদৰ পিয়ৰ হাতে বোৱা কটন ননি পিয়ৰ কটন ননি খুবেই ধুনীয়া হয় এনেকৈ গুণাৰ কাম ধুনীয়া ফিনিচিং দিয়া হৈছে এনেকৈ গুণাৰ কাম ভাল পাব এনেকৈ আহিব চাদৰত গোল্ডেন গুণা আৰু হোৱাইট ফুলৰ বুটা দিয়া হৈছে বুটা ফুলৰ কাম আৰু গুণা ফুলৰ কাম হ'ব খুব ধুনীয়া ডুৱেল টোনছ হয় কাপোৰযোৰ বহুত ধুনীয়া ব্লেক গ্ৰে এনেকুৱা ধৰণৰ কম্বিনেশ্যন আৰু মেখেলাখন দেখুৱাইছোঁ এইখন মেখেলা আহল বহল হয় খুব ধুনীয়া হয় গুণাৰ কাম ধুনীয়া ফিনিচিং ফুটি উঠিছে বহুত ধুনীয়াকৈ লাগি নধৰে এইবোৰ আৰু এইকেইটা সাইড পাৰি আহিব সাইড পাৰি আৰু এটা আহিব ব্লাউজ পিচটো হেভিকৈ হাতৰ পৰ্চনত এনেকৈ হেভিকৈ দিয়া হৈছে গ্ৰে ব্লেক কম্বিনেশ্যন যদি এইটো যোৰা ভাল লাগে স্ক্ৰিনশ্বট ল'ব অনলি 2050 रुपीसত আমাৰ পৰা ল'ব পাৰিব 2050 रुपीस 2050 টকাত ল'ব পাৰিব এইবাৰ লৈ আহিছোঁ এনেকুৱা ধৰণৰ পাৱাৰলুমৰ হয় পাৰ্টি ৱেৰ যোৰা যদি ভাল লাগে ল'ব পাৰিব খুবেই ধুনীয়া হয় এনেকৈ দেখুৱাইছোঁ এইখন চাদৰখন আপোনালোকে সম্পূৰ্ণ ৰেডি কৰা পাব সাইড পাৰি ধুনীয়াকৈ লগাই দিয়া হৈছে আৰু কালাৰটো বহুত ধুনীয়া এইটো ৰাণী পিংক আৰু সিলভাৰ গুণাৰে আৰু ইয়াতে মাজত সৰু সৰু পিংক ফুলৰ বুটা হ'ব আৰু এইটো কালাৰটো পিচ কালাৰ হয় চাদৰখন এনেকৈ পিচ কালাৰ হ'ব খুব ধুনীয়া কম্বিনেশ্যন পাৰ্টি ৱেৰ যোৰা এখন চাদৰ আৰু ৰাণী পিংক এনেকুৱা কম্বিনেশ্যন পিচ পিংক বহুত ধুনীয়া লাগিব ইয়াতে ব্লাউজ পিচ আহিব ব্লাউজ পিচটোও ধুনীয়া এনেকৈ ৰাণী পিংক হ'ব এইটো আহিব ব্লাউজ পিচ আৰু গোটেইখিনি হাতৰ পৰ্চনত আহিব ধুনীয়া লাগিব যোৰাটো পাৰ্টি ৱেৰ যোৰা হয় চিলাই ৰেডি কৰিলে বহুত ভাল লাগিব চিলাই যেতিয়া ৰেডি কৰিব কাপোৰযোৰ স্পেচিয়েলি বহুত ধুনীয়া হৈ ফুটি উঠিব এখন মেখেলাখন দেখুৱাইছোঁ মেখেলাখনো বহুত ওপৰলৈ এনেকৈ সৰু সৰু ফুলৰ বুটা আছে এখন মেখেলা পিচ পিংক কম্বিনেশ্যন বহুত ভাল লাগিব এনেকৈ সিলভাৰ গুণাৰ কাম আৰু ধুনীয়াকৈ মিনা কৰা আছে এইখিনি কণ্ট্ৰাষ্টৰ হ'ব যদি এইটো যোৰা ল'ব বিচাৰে স্ক্ৰিনশ্বট লৈ পঠিয়াই দিব ধুনীয়া এটা যোৰা আপোনালোকে 999ত ল'ব পাৰিব 999 টকাতে ল'ব পাৰিব আমাৰ হাজপাৰ কালেকশ্যনৰ পৰা ধুনীয়া পাৰ্টি ৱেৰ যোৰা যদি ভাল লাগে সোনকালে স্ক্ৰিনশ্বট লৈ পঠিয়াই দিব আৰু এটা কালাৰ দেখুৱাইছোঁ এইটো একেই হয় মেটেৰিয়েল ধুনীয়া হয় মিক্স ছেটৰ মেটেৰিয়েল খুবেই ধুনীয়া এইটো কালাৰটো বহুত ধুনীয়া হয় এইটো অকণমান বটল গ্ৰীণ টাইপৰ হ'ব এইটো দেখুৱাইছোঁ ইয়াৰো চাদৰখন ৰেডি কৰাই পাব আপোনালোকে চাদৰখন ৰেডি কৰাই হ'ব ধুনীয়া পাৰ্টি ৱেৰ এটা যোৰা ইয়াতে থাকিব গোল্ডেন গুণাৰ ধুনীয়া এনেকৈ কণ্ট্ৰাষ্টৰ যোৰা এনেকৈ চাদৰখন হ'ব খুবেই ধুনীয়া আহল বহল চাদৰখন ৰেডি টু ৱেৰ হ'ব এনেকৈ সৰু সৰু বুটা বহুত ধুনীয়া লাগে পাৰ্টি ৱেৰ যোৰা এইবিলাক আৰু এইটো আহিব ব্লাউজ পিচ এইটো ব্লাউজ পিচ হ'ব ব্লাউজ পিচটো হাতৰ স্লিপছত ঠিক তেনেকুৱাই হ'ব হেভিকৈ আহিব এইটো ব্লাউজ পিচ খুব ধুনীয়া এটা কালাৰ ডাৰ্ক বটল গ্ৰীণ কালাৰ হ'ব কণ্ট্ৰাষ্টৰ হ'ব এনেকুৱা এইটো ব্লাউজ পিচ খুব ধুনীয়া হাতৰ স্লিপছত ডাঙৰকৈ আছে আৰু মেখেলাখন এবাৰ দেখুৱাইছোঁ এইখন মেখেলাখনো সুন্দৰ আহল বহল 999 টকাতে আপোনালোকে পাই আছে এনেকুৱা ধৰণৰ কণ্ট্ৰাষ্টৰ যোৰা আৰু পাৰ্টি ৱেৰ যোৰা হয় যদি ভাল লাগে সোনকালে স্ক্ৰিনশ্বট লৈ পঠিয়াই দিব এইটো যোৰাও বহুত ধুনীয়া হয় 999 নেক্সট আৰু এযোৰ দেখুৱাইছোঁ এযোৰো বহুত ধুনীয়া ব্লু গ্ৰে কম্বিনেশ্যন বহুত ভাল পাব এনেকুৱা ধৰণৰ পাৰ্টি ৱেৰ যোৰা এইটো কালাৰটো ব্লু গ্ৰে কম্বিনেশ্যন বহুত ধুনীয়া লাগিব এইটো গ্ৰে আৰু ব্লু কম্বিনেশ্যন আচলটো ব্লু হ'ব আৰু এনেকৈ মাজৰ ভাগত এনেকৈ কণ্ট্ৰাষ্টৰ হয় এইটো গ্ৰে কালাৰত আহিব ফুলৰ বুটা এনেকৈ থাকিব মাজে মাজে ঘন ঘনকৈ ফুলৰ বুটা হ'ব খুবেই ধুনীয়া পাৰ্টি ৱেৰ যোৰা হয় আৰু চাদৰখন ধুনীয়াকৈ ৰেডি কৰি দিয়া হৈছে ইয়াৰে ব্লাউজ পিচ আহিব চেম তেনেকুৱাই হ'ব ব্লাউজ পিচটো এনেকৈ হাতৰ পৰ্চনত হেভিকৈ আহিব এইটো ব্লাউজ পিচ কণ্ট্ৰাষ্ট হ'ব আচলটো যেনেকুৱা ব্লাউজ পিচটো তেনেকুৱা হ'ব আৰু মেখেলাখনো তেনেকুৱাই হ'ব যদি এইটো যোৰা ল'ব বিচাৰে স্ক্ৰিনশ্বট লৈ পঠিয়াই দিব এনেকুৱা ধৰণৰ কণ্ট্ৰাষ্টৰ যোৰা বহুত ধুনীয়া লাগে কম প্ৰাইজত ধুনীয়া কাপোৰ
এখন মেখেলা মেখেলাখনো এনেকৈ আঁচলটো কণ্ট্ৰাষ্টৰ হয় ব্লু আৰু গ্ৰে কম্বিনেশ্যন ইয়াতে গল্ডেন গুণাৰে কাম কৰা আছে ধুনীয়াকৈ ব্লু ব্লু ধুনীয়াকৈ মিনা কৰা হৈছে কাপোৰযোৰ ধুনীয়া ব্লু গ্ৰে কম্বিনেশ্যন কেমেৰাত কেনেকুৱা দেখিছে নাজানো কিন্তু কালাৰটো বহুত ধুনীয়া এটা কম্বিনেশ্যন যদি ভাল লগা যোৰাৰ ভিতৰত পৰে স্ক্ৰীনশ্বট ল'ব অনলি 999 টকাত ক্ৰয় কৰিব পাৰিব খুবেই ধুনীয়া হয় এযোৰ ৰাখি দিছোঁ কালাৰকেইটা মই দেখুৱাই দিওঁ বহুত ধুনীয়া ধুনীয়া কালাৰ আহিছে এবাৰো আপোনালোকে বিচাৰি আছে আমি দেখুৱাবহে পৰা নাছিলোঁ আজি লৈ আহিছোঁ যদি ভাল লাগে সোনকালে স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব এনেকৈ আহিব চাদৰখন এইখন চাদৰ ফুলৰ বুটা মাল্টি কালাৰত আহিব আৰু এনেকৈ ঘন মাজৰ ভাগত বুটা আহিব খুব ধুনীয়া হয় আহল বহল হয় চাদৰখন এখন চাদৰ মাল্টি কালাৰ ফুলৰ বুটা আহিব খুব ধুনীয়াকৈ চাদৰ ইয়াৰে ছাইড পাৰি আহিব এইকেইটা সাইড পাৰি ছটা থাকিব ৰেড সূতাৰে কাম কৰা আৰু মাল্টি কালাৰ ফুলৰ বুটা হয় চাদৰখন গোটেই চাদৰখন কালাৰটো ধুনীয়া এটা কালাৰ এটো কালাৰ হ'ব য়েল্লো কালাৰ হ'ব ন খুবেই ধুনীয়া হয় কালাৰটো ব্ৰাইট এটা কালাৰ এখন মেখেলাখন চাওক এখন থাকিব মেখেলা কাৰণ মেখেলা মাল্টি কালাৰ ফুলৰ বুটা দিয়া হৈছে আৰু ইয়াৰে এটা আহিব ব্লাউজ পিচ এটো আহিব ব্লাউজ পিচ যদি এটো যোৰা ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বট লৈ সোনকালে পঠিয়াই দিব আমাৰ পৰা ল'ব পাৰিব অনলি 1150 रुपीस 1150 টকাতে পাই আছে যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব মাৰ্কেট প্ৰাইজতকৈ আপোনালোকে কম মূল্যত ল'ব পাৰিব অনলি 1100 এবাৰ দেখুৱাইছোঁ এইটো খুবেই ধুনীয়া এটা কালাৰ ৰাণী পিংক কালাৰ বহুত ধুনীয়া হয় যদি ভাল লাগে যোৰাৰ ভিতৰত পৰে স্ক্ৰীনশ্বট ল'ব ধুনীয়া এটা যোৰা আৰু ঠাণ্ডা সিজন স্পেশাল ধুনীয়া কাপোৰ পাৰ্টি যিকোনো অকেজনত পিন্ধিব ভাল এনেকৈ মাল্টি কালাৰ ফুলৰ বুটা হ'ব আৰু মাজৰ ভাগত ফুলৰ বুটা থাকিব এনেকৈ ইয়াতে সাইড পাৰি লগালে আৰু বেছি ভাল লাগে সাইড পাৰি যেতিয়া লগাব আৰু বেছি ভাল লাগিব সাইড পাৰি কেইটা এনেকুৱা ধৰণৰ কালাৰ হ'ব সাইড পাৰি কেইটা ইয়েলো ফুলৰ বুটা দিয়া হৈছে বহুত ধুনীয়া লাগিব কালাৰটো বহুত এটা ধুনীয়া কালাৰ ৰাণী পিংক কালাৰ মেখেলাখন দেখুৱাই দিছোঁ এখন মেখেলাখন চাওক এখন মেখেলা হ'ব মাল্টি কালাৰ ফুলৰ বুটা ধুনীয়া হয় আৰু এটা থাকিব সিম্পল ব্লাউজ পিচ এটা সিম্পল ব্লাউজ পিচ থাকিব এটা সাইড পাৰি থাকিব যদি এটো ৰাণী পিংক কালাৰ যোৰা এটো ল'ব বিচাৰে মাল্টি কালাৰত হয় খুবেই ধুনীয়া হয় অনলি 1150 ত ল'ব পাৰিব এবাৰ এটো দেখুৱাইছোঁ এটো কালাৰো ধুনীয়া ৰয়েল ব্লু কালাৰ খুব ধুনীয়া এটা কালাৰ এটো দেখুৱাই দিওঁ একে হয় ফুলৰ ডিজাইনবোৰ মই কালাৰবোৰ ধৰি ধৰি দেখুৱাইছোঁ আপোনালোকে যাতে ক্লিয়াৰ দেখি পায় বুজি পায় এইকেইটা সাইড পাৰি আহিব সাইড পাৰি কেইটা খুব ধুনীয়া হয় এনেকৈ আৰু এনেকৈ থাকিব চাদৰখন আঁচলটো এনেকুৱা ফুলৰ মাল্টি কালাৰ ফুলৰ বুটা হ'ব আৰু মাজৰ ভাগত এনেকৈ বুটা দিয়া হৈছে সাইড পাৰি কেইটা লগালে এইটো কালাৰো বহুত ধুনীয়া এটা কালাৰ ভাল লাগিব সাইড পাৰি কেইটা এইকেইটা দেখুৱাইছোঁ য়েল্লো কালাৰত হ'ব খুব ধুনীয়া লাগিব যোৰাটো স্পেচিয়েলি ঠাণ্ডা সিজন ধুনীয়া লাগে এইবোৰ কাপোৰ পিন্ধি আৰু মই মাজে মাজে আপোনালোকক দেখিয়ে থাকে চাগে মই পিন্ধিয়ে থাকোঁ এনেকুৱা ধৰণৰ এটা যোৰা এইটো এখন মেখেলা মাল্টি কালাৰত হ'ব খুব ধুনীয়া ওপৰলৈ ফুলৰ বুটা ব্লাউজ পিচটো চিম্পল আহিব এইটো আহিব ব্লাউজ পিচ চিম্পল এটা পাৰি আহিব এনেকৈ চিম্পলকৈ এটা পাৰি থাকিব ধুনীয়া হয় যোৰাটো অনলি 1150 रुपीसত ল'ব পাৰিব এনেকুৱা ধৰণৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব এইবাৰ দেখুৱাইছোঁ এইটো ধুনীয়া কালাৰ এইটো কালাৰ চকলেট কালাৰ বহুত ধুনীয়া আনকমন কালাৰ চকলেট কালাৰ কম প্ৰাইজত ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে হাছপাৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ফ্ৰী শ্বিপিং হোম ডেলিভাৰী পাব আপোনালোকৰ সঠিক ঠিকনা এড্ৰেছ পঠিয়াই দিব অসমৰ সকলো চুকে কোণে সকলো জেগাতে ফ্ৰী শ্বিপিং হোম ডেলিভাৰী পাব আৰু আউট অফ আছাম হ'লে আপোনালোকে ল'ব পাৰিব এইখন দেখুৱাইছোঁ চাদৰ মাল্টি কালাৰত খুবেই ধুনীয়া এটা চকলেট কালাৰৰ যোৰা এনেকৈ থাকিব ফুলৰ বুটাখিনি এনেকৈ চকলেট কালাৰ বহুত ধুনীয়া এটা কালাৰ চকলেট কালাৰ এইখন মেখেলাখন চাওক কেনেকৈ থাকিব মেখেলাখন আহল বহল হয় সেইখন মেখেলা মাল্টি কালাৰ ফুলৰ বুটাখিনি থাকিব
খুবেই ধুনীয়া হয় আৰু এটা থাকিব চিম্পল ব্লাউজ পিচ এটা ব্লাউজ পিচ আছে বহুত ধুনীয়া মিক্স পদ্মিনীৰ যোৰা যদি ভাল লাগে ল'ব পাৰিব আৰু ইয়াতে আহিব সাইড পাৰি ছটা এইকেইটা সাইড পাৰি খুব ধুনীয়া লাগিব য়েল্লো আছে আৰু চকলেট কালাৰ ফুলৰ বুটা সৰি চকলেট কালাৰ এযোৰ খুবেই ধুনীয়া মাল্টি কালাৰত এযোৰ যদি ল'ব বিচাৰে অনলি 1150 ৰুপিছত ল'ব পাৰিব 1150 টকা দেখুৱাইছোঁ হোৱাইটত বগা যোৰা এটা বিচাৰি আছে সকলোৱে মই আগৰ লাইভতো দেখুৱাইছিলোঁ চল্ড হৈছে বিচাৰি আছে আকৌ লৈ আহিছোঁ এইটো যদি ল'ব বিচাৰে ল'ব পাৰিব খুবেই ধুনীয়া হয় এনেকৈ মাল্টি কালাৰ ফুলৰ বুটা হ'ব হোৱাইটত খুব ধুনীয়া লাগিব আৰু এনেকৈ বুটা আহিব মাজে মাজে বুটা আহিব ইয়াৰে সাইড পাৰি আহিব সাইড পাৰি কেইটা এনেকুৱা ধৰণৰ য়েল্লো ফুলৰ বুটা আহিব মই আহল বহলটো দেখুৱাই দিওঁ খুব ধুনীয়াকৈ হৈ যায় আহল বহল বহুত ধুনীয়া হ'ব এনেকৈ এখন চাদৰ আৰু মেখেলাখন দেখুৱাই দিছোঁ এইখন মেখেলাখন ফুলৰ বুটাখিনি ইমানখিনি এনেকৈ আহল বহল খুব ধুনীয়া হয় এনেকৈ মাল্টি কালাৰ পাব আৰু এটা থাকিব এইটো ব্লাউজ পিচ চিম্পল এটা ব্লাউজ পিচ হ'ব এইখন মেখেলা যদি এইখন এইটো যোৰা ল'ব বিচাৰে হোৱাইটত যদি ল'ব বিচাৰে ল'ব পাৰিব হোৱাইটতো ভাল লাগে এনেকৈ যদি ল'ব বিচাৰে ল'ব পাৰিব অনলি 1150 ৰুপিজ দেখুওৱা কালেকশ্যনছখিনি নিশ্চয় চাই আপোনালোকে ভালে পাব ভিডিঅ'টো আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সকলোৱে চাই কিন্তু এটা লাইক নকৰে প্লিজ লাইক এটা কৰিব যদি আমাৰ কালেকশ্যনসমূহ চাই ভাল পায় আৰু আমাৰ পৰা কালেকশ্যনছ ল'ব বিচাৰিলে আপোনালোকে ভালদৰে স্ক্ৰীনশ্বট লৈ পঠিয়াই দিব নাম্বাৰটো স্ক্ৰীনত দিয়াই হৈছে আজিলৈ বহুত ধন্যবাদ